পুৰা দে, পাৰিলে অলপ দিনলৈ নেৰিবিয়ে। বৰষুণ দি গোটেই ঢল কৰি দে, ঢল। মজা হৈছে বৰষুণ দিয়াৰ পৰা আজি 4-5 দিনমান হ'ল স্কুল যাবই পৰা নাই। আৰু বৰষুণো ৰাতি নিদিয়ে নহয়, দিনতহে দিয়ে, মানুহ ক'লেকো ওলাব সোমাব নোৱাৰাকে। হাতী কাণ, ঘোঁৰা কাণ, জৰ-জৰকে আৰু বৰষুণ আন। ইয়াত ৰখি কি কৰিছ হা? বৰষুণ দিয়াৰ বাবেতো এইকেইদিন স্কুলে যোৱা নাই, ঘৰতে পঢ়ি নাথাক কেলে? ইমান বৰষুণত বাৰু পঢ়িব পাৰি নেকি? কি যে কথা কোৱা। বৰষুণ এৰিলেহে পঢ়িম, তাকো একদম মস্তিছে। বৰষুণৰ লগত আকৌ পঢ়া কি কথা আছে? ভালহে বৰষুণ দিছে, কিতাপটো লৈ লেপৰ তলত সোমাই লগে। লেপৰ তলত সোমাই মোবাইল চাইহে ভাল লাগে, পঢ়ি যে ভাল নালাগে। তই মোৰ জীয়াই তেজটো পাহে খাবলৈ আহিলি, তেজ খোৱা। দেউতা যে অকল পঢ়া এনি টাইম পঢ়া কথাকে কৈ থাকে আৰু নিজে ইফালে আণ্ডাৰ মেট্ৰিক। বৰষুণৰ বতৰতে তিতিবলে মনে যায়, এখন চলাবলে সঁচাকৈ মনে যায় বৰষুণৰ বতৰতে। মাত আমাৰ পিতত হিন্দী লিখিতক মাত, তাকো লগতে লৈ যাওঁ। পিতত হিন্দী লিখিত, বোলো কি কৰিছ? আমাৰ লগত যাবি নি? এইটোচোন আমাৰ কানাই কোলা মোচুৱাই চিঞৰিছে। ইমান বৰষুণত আকৌ সিহঁতি কাৰ মেথাটোৰ কাৰণে ওলাই আহিছে হয়? তেৰি, এইকেইটাইচোন ভূ লৈ আহিছে। ইয়াহু! ময়ো গৈছো। তেৰি, তহঁতি মানে ভূ চলাই মাছ ধৰিছ নে কি? মাছো ধৰিছো লগতে ভূ চলাইছো, এক গুলিত 2 চিকাৰ। তহঁতি ভূখন কেতিয়া বনালি হয়? আজি ৰাতিপুৱা। কানাই 3টা উঠিছো, কেনেবাকে বসন্তি ডুবি নাযায়তো। পিতত হিন্দী লিখিত ক'ব নোৱাৰা হলি নেকি? 4জোপা ভীমকল গছ কাটি বনাইছো। 3টা বাদ দে, 6-7টা উঠি দিলেও আমাৰ বসন্তি নুডুবে। কলডিল, বৰ ধুনীয়া বতৰ পাতিছে কিন্তু দেই। এইটো বতৰত অকল খোৱা হোৱা। আৰু যদি গাৰ্লফ্ৰেণ্ডজনী থাকে তেতিয়াতো কথাই নাই। ধুনীয়াকৈ লেপৰ তলত সোমাই লোৱা, কাণত মোবাইলটো লগাই লোৱা, একদম ফুচফুচ। কিন্তু আমাৰ যে সেয়া ভাগ্য নাই আৰু। এনেকুৱা ল'ৰা ছোৱালী তোলাতকে নোতোলাই ভাল দেই, একো কামৰ নহয়। মই অ'ত টিং পাতিছো, ত'ত চৰিয়া পাতিছো, ত'ত গামলা পাতিছো, কিন্তু তাৰ সেইবোৰ অকণো খবৰ নাই। একদম আৰামত ফস্তি মাৰি শুই আছে। তেতিয়াতো আৰামত ফস্তি মাৰি শুই আছ, বৰষুণ যে বাহিৰত পৰাতকে ভিতৰত বেছি পৰিছে, তই জাননে? মই অ'ত গামলা পাতিছো, ত'ত চৰিয়া পাতিছো, ত'ত বাল্টিং পাতিছো। কি কবি আৰু আমি দুখীয়া মানুহ, আমাৰ কেঁচা ঘৰ, বৰষুণ দিলেতো পানী পৰিবই। অলপ বৰষুণ দিয়াৰ লগে লগে চৰিয়া বাল্টিং যে পাতিব লাগে, তোৰ খবৰ নাই। মই নাপাতিলে যে গোটেই ভিতৰত বানপানী হ'ব। হেল্ল' বন্ধুসকল, এতিয়া বৰ্তমান সকলোতে IPLৰ জ্বৰ, গতিকে এনে সময়ত মই তোমালোকৰ বাবে লৈ আহিছোঁ এনে এটা গেমিং প্লেটফৰ্ম যাৰ নাম হৈছে ক্ৰিকেছ। কাৰণ IPLৰ সময়ত তোমালোকৰ বাবে খেলত জিকাৰ অধিক সুবিধা লৈ আহিছে ক্ৰিকেছে। ই বৰ্তমান ভাৰতৰ এটা বিশ্বাসযোগ্য গেমিং প্লেটফৰ্ম, যিটো ৰিপ্ৰেজেণ্ট কৰিছে দীনেশ কাৰ্তিক আৰু পৰিমণিয়ে। ক্ৰিকেছ এপত যেনে ক্ৰিকেট, ফুটবল, টেনিছ লাইভ দেখাৰ লগতে ইয়াত লাইভত সকলো খেলত টকা লগাবও পাৰে। ইয়াত জইন হোৱাৰ লগে লগে তোমালোকে 300 ৰেপিড বোনাছ লাভ কৰিব পাৰিবা। তোমালোকে অতি সহজে ইয়াত ডিপজিট কৰিব পাৰিবা ফোনপে, গুগল পে বা বেংক ট্ৰান্সফাৰৰ মাধ্যমেৰে। আৰু তোমালোকে যদি এভিয়েটৰ গেম খেলি ভাল পোৱা তেন্তে 50,000 কেছবেক বোনাছ লাভ কৰাৰ সুযোগ ইয়াত আছে। আৰু ইয়াত 50 ফ্ৰী স্পিন জিলি গেমত পাবা, আৰু লগতে বন্ধুসকললৈ ৰেফাৰ কৰিলে পাব 300, আৰু প্ৰতি সপ্তাহত এজন লাকি উইনাৰে জিকাৰ সুবিধা লাভ কৰিব iPhone 16 Pro Max। গতিকে পলম নকৰি মোৰ পিন কমেণ্টত লিংক দিয়া হৈছে, তোমালোকে এতিয়াই গৈ ৰেজিষ্টাৰ কৰি লোৱা আৰু জিকাৰ সুবিধা লোৱা। সেইবোৰ কথা বাদ দে, মোবাইলটো উলিয়া, ধুনীয়াকৈ লেপৰ তলত সোমাই ভূতৰ চিনেমাখনকে চাই থাকোৱা। মোৰ মূৰটো চাওঁ, কালিয়ে ৰিচাৰ্জ শেষ হ'ল। বৰষুণৰ বাবে ক'তো ওলাইও যাব নোৱাৰা হ'লো নহয়। কেনেবাকৈ যদি থেপাইডালে মিছ কল এটা মাৰিব পৰা হ'লে থেপাইডাই ৰিচাৰ্জটো কৰি দিলেহেঁতেন। আজিকালি যে এইটো বেলেগ ঘটীয়া চিষ্টেম উলিয়ালে। আগৰ চিষ্টেমটোৱে ভাল আছিলে, 2 টকা থাকিলেও অন্ততঃ কাবলৈ মিছ কল এটা মাৰিবলৈকে হয়। একেৰাহে 10টামান মিছ কল মাৰি দিলে সেইফালৰ পৰা কল বেক কৰে। সেইটো চিষ্টেম থকা হ'লে আকৌ এতিয়া যেনেকৈ মস্তিছে চাই আছোঁ তেনেকৈ আৰামত চাই থাকিব নোৱাৰো নহয়। এতিয়া আকৌ ঘণ্টা কাৰোবালৈ কথা পাতিব পাৰি, সেইটো চিষ্টেম থকা হ'লে আকৌ নোৱাৰি নহয়। সঁচাকৈ দে, আগত যে 1 ঘণ্টা জুৰি বাদ দে, যোনে 10-20 মিনিট মোবাইলত কথা পাতে, সি যে বেলেগ ধনী মানুহ। সেইবোৰ কথা যে ভাবিয়ে ভাল লাগে দেই, সেইবোৰ যে কি সোণালী দিন আছিলে। পিতো কাইলৈ নহ'লে স্কুললৈ যাবি নেকি? ক'ব নোৱাৰা হ'লি নেকি? নেযাওঁ দে, ইমান ধুনীয়া বন্ধ পাইছোঁ।
ৰ'দ দিলেতো ভাই সদায় স্কুল যাব লাগিব, ইমান ধুনীয়া সোণালী সুযোগ ক'ত পাবি? ঐ পিতো কাইলৈ নহ'লে স্কুললৈ ভূ লৈ যাওঁ বৈ, পুৰা স্কুলত চাল দিব পাৰিম। আইঅ চাল দিয়গে, গোটেইবোৰে ভূখন চেচ কৰি পেলাব। সেইটো হয়, আমাৰ লগৰবোৰ যিহে হেৰামি। তেহেঁতিতো বনাব নোৱাৰে, আমি লৈ গ'লে হিংসাতে তেহেঁতি আমাৰ ভূখন যি টি কৰিব। বেলেগ পেট কোলা নহয়, বেলেগে নকৰিলেও দিবাকৰ বুলি কোৱাটোৱে যে কৰিবই। ঐ কানাই বসন্তী ৰখা ৰখা ৰখা, আমাৰ কটীয়া ঘৰ পালোহি, গৈ আছ যে? অঁ এইবোৰ কথা পাতি আহোঁতে যে কটীয়ালৈ পাহৰিয়ে গৈছিলোঁ। ঐ কটীয়া কটীয়া, ঐ ঠাণ্ডা বতৰৰ পৰা লেপত লোৱাত সোমাইছ নেকি? বাহিৰলৈ ওলাই আহ, ওলাই আহ। কটীয়া ওলাই আহ। আইঅ কল দিলে বৰষুণত কোনে মাতিছেনো? কোন আহিছে আমাৰ ঘৰলৈ? ঐ কটীয়া, তই অকণমান বেছি শুন নেকি? মইচোন কোনেও মতা শুনাই নাই। মাই মই শুনিছোঁ, কোনোবাই মোক মাতিছে। মোৰ ভাই কাণত বহুত নোম আছে, কোনোবাই সৰুকৈ মাতিলেও মই শুনা পাওঁ। ঐ কাণত নোম বেছি থাকিলে শুনা নাপায়হে আকৌ। তই ইমান বেছিকৈ কেনেকৈ শুনা পাৱ? মাই তই যে বেলেগ আকৰি দেই। যাৰ মানুহৰ কাণত নোম বেছি সি বেছিকৈ শুনা পায়। কেলে গধূলি শুই থকা সময়ত মহে আহি যেতিয়া কোন 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 সুধি থাকে, তোতকৈ আগে মই নকওঁ মই কটীয়া বুলি। জানো আৰু দেই, তইহে জান। কাম বন কৰি আজৰি, তাতে বৰষুণ দি আছে, মই যে এতিয়া ফোচতে মাৰি এবেলা বেলি শুম। আইঅ কল দিল, ঐ তহঁতি ভূ বনাই লৈ আহিলি নেকি? ঐ তহঁতি মানে বৰষুণত ঘৰৰ ভিতৰত সোমাই থকা নাই, ভূ বনাই আছ? ঐ কটীয়া আমি দুটাই বনালোঁ, টিকাই আৰু ময়ে। ঐ কটীয়া কি কৰিছ আকৌ? ঐ যাবলৈ এতিয়া বৰষুণ দি আছে নহয়, বৰষুণত তিতিলে যে বেমাৰ হ'ব। একো নহয় আহ, ৰ'দ দিলে জানো এইটো এনজয় কৰিব পাৰিবি? সেইটো বাৰু হয়। বাৰু ৰহ কাপোৰকেইটা সলাই আহোঁগৈ। ঐ ভিতৰলৈ নাযাবি, ভিতৰলৈ গ'লে যে তোৰ মায়ে আহিব নিদিব। সেইটো হয়। যাওঁ চালা জো হোগা হোগা, ঈশ্বৰৰ নাম লৈ পানীত নামি দিলোঁ। বা লগত খালৈ চালৈ লৈ আহিছ যে, মানে মাছ পাইছ নেকি? পাইছো, মাছৰ কুৰাও জান উঠিছে। মজা মজা, তেতিয়াহ'লে এক গুলিত 2 চিকাৰ হ'ব। বৈ বৈ, আহোঁতে যদি মাছ লৈ আহোঁ নাই, তেতিয়া যে মায়ে মোক বৰষুণত তিত থাকিলেও একো নকৰে, খালি বেমাৰত নপৰিলেই হ'ল। নপৰ, এদিন বৰষুণত তিতিলে কিবা বেমাৰ হ'ব নেকি? ঐ কানাই দে দে দে, পুৰা ফুল পিকআপ দে। আপকি जो हुकुम, পিতো ধিন্দিলি খিতো। মজা মজা, পুৰা চোতা। জেঠু, বৰষুণ নেৰিবই নেকি বাৰু? হয় একেহে এইকেইদিন দিয়ে আছে। জানো দেই, এইটো বতৰৰ কথা যে একো ধৰিব নোৱাৰি। বেলেগ লেতেৰা পাতিলে। মানুহ হোৱা হ'লেতো বতৰটোক ঠিকছে কাণপলীয়া চৰ 2টামান দিলোঁ হয়। দিনে ৰাতিয়ে ইমান ঢালি আছ, তেওঁ তোৰ পানী শেষ হোৱা নাইনে? জেঠু, বৰুণ দেৱতা ভাগৰ আৰু পানী ক'ত খতম হ'ব? সঁচাকে দে, আমাৰ বৰুণ দেৱতা ভাগৰেতো কম কোৱা নহয়। দিনে ৰাতিয়ে ইমান ঢালি আছে যদিও তেওঁৰ কুঁৱা পানী খতম হোৱা নাই। 20 টকা। আইঅ এইকেইটা, তোৰ কাম নাই তহঁতৰ? গেলা বতৰত বৰষুণত তিতি ভূ চলাই মৰণে কি? থেপাইদা, আমি অকল ভূ চলোৱা নাই নহয়, লগতে তিতিও ধৰিছোঁ। আইঅ দেউতা পিতাম্বৰ, তিতি ধৰিছ? পাইছ জানো? থেপাইদা পাইছে, অলৰেডি সিহঁতি 3টা গৈ 2জনী ভেচেলি ধৰিলে। কি ক? হ'লেও এইকেইটা মাছৰ লগত তিতি ঘূৰি ফুৰিলে বৰ বেমাৰে পাব দেই। থেপাইদা আহক উঠকহি। ইমানকেইটা মানুহ উঠি দিলে এখন ডুবি নেযাবনে? থেপাইদা নেযায়, পুৰা হেভিকে বনাইছোঁ, উঠক। জেঠু উঠো আহক, ডুবি গ'লেও আমি নমৰো নহয়, ৰাস্তাহে। সেইটো হয়। চাতি বন্ধ কৰি দিলোঁ যা। ভূত উঠি আৰু কিনো চাতি ধৰিবা। থেপাইদা তেতিয়াহ'লে বঠা মাৰোনে? সেইটো আৰু সুধিব লাগিছেনে? টিকা দাঙি পুৰা মাৰ বঠা। এবঠা মাৰি জানমণি তোমাৰ ঘৰলে যাওঁ। কটীয়া কানাই কোলা মোচোৱা যে টিকা দাঙি বঠা মৰাত বৰ চোকা ন? থেপাইদা সি বৰ চোকা। আইঅ দেউতা পিতাম্বৰ চোৰেণ, মহৰ পিঠিত উঠি ক'ত যাওঁ? থেপাই কায়াক স্কুললৈ নিওঁ, স্কুললৈ। এইটো কিমান বৰষুণতো স্কুললৈ যাব লাগে, ঘৰত যে এনেকুৱা উৎপাত লগাইছে।
এতিয়া ৰাস্তাত যিমানহে পানী হ'ল এই চাইকেলটো চলাব নোৱাৰো সেইকাৰণে মহকে লৈ আহিলো ঐ ল'ৰাকেইটা তহঁতি নাযাৱ নেকি স্কুললৈ আমাৰ ল'ৰাই যে এদিনো স্কুল ক্ষতি কৰিব নিবিচাৰে ঐ চুৰেণ যি দেখিছো তোক পিতেৰে তোক ভালকে এসাঁজ খুৱাব জানো আৰু দেই ঈশ্বৰেহে জানে ঠিক আছে দিয়ক থেপাইকাই গৈ থাকো এই মইজনী গাখীৰ নিখোৱাকৈ লৈ আহিলো নহয় এইটোক স্কুলত থৈ আহিহে খুৱামগৈ আৰু যা থৈ আগে ঐ চুৰেণৰ পুতেকলে দেখিছ ইমান গেলা বতৰটো কেনেকে স্কুল গৈছে তহঁতি ভূ বনাই পৰা তোৰ পৰা ওলে ঘূৰি ফুৰ থেপাইদা অসমীয়াত কথা এষাৰ আছে নহয় বোলে অধীৰ ভক্তি চোৰৰ লক্ষণ ভাবিছে নেকি সি পঢ়া বুলি ক'লে বলিয়া ইমান বৰষুণত মহৰ পিঠিত উঠি হ'লেও স্কুল গৈছে থেপাইদা মই আপোনাক ডাঠি ক'ম তাৰ নিশ্চয় কিবা স্বাৰ্থ আছে স্বাৰ্থ বিনা স্বাৰ্থত ভাই ইমান দবা পিটা বৰষুণত মহৰ পিঠিত উঠি হ'লেও কোনো স্কুল নাযায় কটীয়া চবকে তোৰ নিচিনা বুলি ভাবিছ হা কানাই কোলা মোচৰ মাৰ টিকা দাঙি বঠা মাৰ তাৰ